তো বন্ধুসকল আমি আজি যাই আছোঁ নেককাটি পাহাৰলৈ আৰু আজি আমি ৰাইড কৰি থাকোঁতে মানে এটা দুৰ্ঘটনা মানে হোৱাতে বাচি গ'লোঁ আৰু মানে সেইকাৰণে আপোনালোকে ছেভ ৰাইড কৰিব দেই, আপোনালোকক দেখুৱাম সেই দুৰ্ঘটনাটো। তো বন্ধুসকল যি কি নহওক আপোনালোকক দুৰ্ঘটনাটো দেখাম। দুৰ্ঘটনা মানে ইমান দুৰ্ঘটনা নহয়, আমি যেন যাই আছিলোঁ না, যাই থাকোঁতে মানে কি হৈছে এটা টাৰ্ণিঙত এখন বাছ একদম অভাৰটেক কৰি বেয়া কৰি আহিছে। আগত যদি অলপ মানে হেৰি হয় মানে আমাক উৰাই দিলে আৰু ইটো ভিডিঅ' লাষ্ট ভিডিঅ' হৈ থাকিল হয়। কিন্তু যি নহওক ভগৱানে বচাইছে আমাক, ভগৱানকে ধন্যবাদ দিব লাগিব। আৰু যি কি নহওক আপোনালোকে যদি কেতিয়াবা ৰাইড কৰে লং ৰাইড বিনা মানে ৰাইডাৰ শ্বুটত মানে গোটেইখিনি হেৰি কৰিহে কৰিব আৰু একদম সাৱধান। আমাৰ ভুল নাই, কিন্তু আপোনালোকে ভিডিঅ'টো চাই লওক, আমাৰ ভুল নাই। আমিও ইমান স্পীডত যোৱা নাই, আমি লাহে লাহে গৈছোঁ। লাহে লাহে যোৱাৰ পিছতো গাড়ীখন অকস্মাত আহি হৈছে। কি কৰোঁ, এইখন বাছ নহয়, এইখন আৰু আছে মেইন টাৰ্ণিঙত যিটো ধুবুৰী লাইনৰ টাৰ্ণিংটো আছে না, একদম এই অভাৰ টাৰ্ণিংটো পাহাৰৰ ছাইডতটো। তো সেইখিনি জেগাত যিখন এইখন অটোখন দেখিছেনে, এই অটোখন পাৰ হোৱাৰ কাৰণে আপোনালোকে চাই লওক। ইয়াতে চাব যে আমি আৰামছে গৈছোঁ, আগত একো আমি দেখা পোৱা নাই, খালি এখন গাড়ী হৰণ দিছে। এখন গাড়ী হৰণ দিছে মানে কি আমি গম পাইছোঁ এখন গাড়ী আছে আৰু আমি নিজৰ ছাইড লৈ যাই আছোঁ। ইমান চাই লওক বাছখন কেনেকৈ আহিছে, আপোনালোকে চাই লওক দেখিছেনে, আমাক আজি উৰাই দিলে। তো যি কি নহওক সকলোৱে ৰাইড কৰক, ভালকৈ ৰাইড কৰক, লাহে লাহে কৰক, ছেফলি কৰক, এইটো কথা আৰু ঠিক আছে। আমি বৰ্তমান নাককাঠি পাব লগা হ'লোঁ আৰু আপোনালোকক লৈ যাই আছোঁ নাককাঠিলৈ। ঠিক আছে, আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল আমি আহি পালোঁ, তো হলেশ্বৰ আগবাঢ়িলে, মই যাই আছোঁ। ঠিক আছে বন্ধুসকল, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল আহি এডাল বনৰীয়া ফুল দেখিলোঁ, দেখি মানে খুবেই ভাল লাগিল। আৰু চাই লওকচোন ফুলকেইটা কেনে লাগছে, আপোনালোকে জনাব। বন্ধুসকল যিমান ভাবিছিলোঁ সহজ বুলি, ইমান সহজ নহয়। ইয়াৰ অৱস্থা চা, কথা কৰি আৰু মোৰ অৱস্থা চা কি হৈছে। হয়, এইবাৰ মুখ ধোৱাৰ কাৰণে আমি ঝৰ্ণা বিচাৰিলোঁ, ঝৰ্ণাটো ভাগ্যভাল ওচৰতে আছে ঝৰ্ণাটো। তো এতিয়া অলপ মুখ চুখ ধুই ল'ম। খাৱা পানী আনিছিলোঁ চেচ খতম, তো বাঢ়ি টাটা হৈছে। তো ডাঙৰ ঝৰ্ণা সিফালে আছে, তো এইটো সৰু ঝৰ্ণাটোতে আমি এতিয়া মুখ চুখ ধুই ল'ম, উপায়টো নাই। তো এতিয়া আমি মুখ ধুওঁ। পানীটো লাৰি কিনে জীৱন বাহেন লাগছে দেই, এই পানীটো লাৰি একদম জীৱন বাহেন লাগছে। বহুত বন্ধু হৈছে, তেওঁলোকে চবে বেছিভাগে কৈছে ইমান কষ্ট নহয়, ইমান কষ্ট নহয়, কিন্তু নিজে আহিলে গম পায় কষ্ট কিমান হয়। সঁচা কৰি এবাৰ আহি চাই ল'ব, এই ডিচেম্বৰত ইয়াতে আহিব আপোনালোকে, নিশ্চয় ফেমিলিলৈ আহিব পাৰিব। যাৰ ট্ৰেকিং কৰা অভ্যাস আছে অলপ চলপ, পাহাৰ ট্ৰেকিং কৰি যাই পাৰে, লৈ আহিব। এই বন্ধুসকল একদম খাতৰা ৱাটাৰ ক্ৰচিং, ৰখিব লাগিব। খাতৰা ৱাটাৰ ক্ৰচিং। আমাৰ এই যিটো ঝৰ্ণা আহিছে না, এই ঝৰ্ণাটো এই ওপৰৰ পৰা আহিছে, একদম তল লাগিছে হা, আৰু আমি হাই ৰাস্তাটো এইটো এইটো ক্ৰছ কৰিব লাগিব। ক্ৰছ কৰি কিনে এইফালে দি যাব লাগিব। দেখাই এই বামাখা হেল্পি আছে, মুনিন্দা আমাৰ মুন্না ভাই যাই আছে। শকত মানুহ যাতে নাহা, শকত মানুহগিলা গম পাইছা না, ঘূৰাও আছে। আচলতে শকত মানুহ আহিব পাৰিব, অসুবিধা নাই, কিন্তু এতিয়া নিজৰ লগত কথা। কিন্তু বহুত ভাগৰ লাগে দেই। আমি বৰ্তমানলৈ যায়ে পোৱা নাই বৰ্তমান লাগি। আৰু আমি মোটামুটি 1 ঘণ্টামান আমি আহিলোঁ, 1 ঘণ্টাত আমি পোৱাই নাই। এই বৰ্তমান কিছু পাইছোঁ ভাল জেগা, কিছুমান পাৱা হেন লাগছে, পাৱা হেন লাগছে। কিন্তু বন্ধুসকল কিন্তু ক'ব পৰা নাই, পাৱাই নাই। কিন্তু ভাগাৰ কিন্তু ফাটাফাটি লাগে দেই। ৰেষ্ট কৰা জেগা ঠিক আছে।
মোটামুটি মোটামুটি এতিয়া বন্ধ পাৰি আৰু মোটামুটি আমি আহি পালোঁ দেই 1 ঘণ্টামান হ'ল আমি বনৰীয়া আহি পালোঁ আমি বনৰীয়া আৰু মেইন জেগাটো আছিল উৎপাদাস বেছি নাই আৰু মোটামুটি আৰু 500 মিটাৰমান হ'ব হাইটো টপটো এতিয়া বন্ধুসকল এইটো টপ ঠিক আছে তাৰপিছত এইখিনি হৈছে এতিয়া ৰেষ্ট ল'ব পাৰিব বন্ধুসকল ঠিক আছে আপোনালোকে আহক আহি কেনে ইয়াত ট্ৰেকিঙৰ মজাটো লওক আৰু বিশেষকৈ কমেণ্ট বক্সত জনাব আমাৰ অসমতো যে খাৰটুংলা পাছ আছে আমি বনৰীয়া কি গ্ৰীণ এইটো ৰাস্তা দি আহিছোঁ আমি বন্ধুসকল প্ৰায় আপোনালোকে কিবা দেখছে না কিবা কিবি আৰু দেখাই আছোঁ টপত গৈ কিনে দেখাই আছোঁ বন্ধুসকল আপোনালোকে আহি যদি ইয়াত বহুত ভাগৰি পৰে না তেতিয়াহ'লে আপোনালোকে ইয়াত খোৱাৰ কাৰণে চব ইন্তজাম হৈ আছে ঠিক আছে ইয়াত আমাৰ বৌয়ে যিবিলাক মানে কি আমি ভাগৰি পৰা যিবিলাক মানে টায়াৰ্ড হৈ যায় না টায়াৰ্ডৰ কাৰণে মানে ফেচিলিটি ৰাখিছে না বৌ এতিয়া ভাত চাত চব খাব পাৰে না গাহৰি মাংস চাংস চব পায় অঁ কিন্তু পায় আৰু যিয়ে নহওক বন্ধুসকল আপোনালোকে ইয়াত আহিব আহি কিনে যদি ভোক লাগে যদি ভাগৰি পৰা তেতিয়াহ'লে ইয়াত ৰেষ্ট ল'ব পাৰিব আৰু ৰেষ্ট লোৱাৰ লগতে আপোনালোকে এনাৰ্জিৰ কাৰণে ইয়াত খানা আছে যি খাব বিচাৰে ঠিক আছে ঠিক আছে বন্ধুসকল আমি আগলৈ গৈ থাকোঁ আৰু আপোনালোকক দেখাই আছোঁ ওপৰত গৈ কি ভিউ দেখা পাওঁ দাদা ঠিক আছে আহি লগ পাম जो भी हो कैसा लगा बहुत ही मजा आया खारदुंगला में सिर्फ ऑक्सीजन कम है लेकिन यहाँ पे सब कुछ कम है ना तो ठीक है বন্ধুসকল আপোনালোকৰ আগলৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে এৰ'মাৰ্কটো দেখিছে নিশ্চয় এইটো এৰ'মাৰ্ক এইটো ফ'ল' কৰি আমি আহি আছোঁ আৰু আহি প্ৰায় আমি 60% আহি পাইছোঁ আৰু 40% আছে ঠিক আছে মুন্না ভাই যিবিলাক মানুহ অলপ শকত আছে মোৰ দৰে পেট থকা মানুহ সেইবিলাকৰ কাৰণে কিবা কবি নেকি মোৰ মতে এখন বিছনাহাটৰ এনাৰ্জি ড্ৰিংক 10-15টামান এনাৰ্জি ড্ৰিংক কণী আৰু মোটামুটি দিনটোৰ কাৰণে আহিব উঠা নামা দিনটো গুচি যাব ইমান টেনশ্যন ল'ব নালাগে ৰাতিপুৱা 6টা বজাত উঠলি 12টাত যাই পাম খাই দেই গ'লে আৰামছে আৰু নমতে সন্ধিয়া 6টা বাজিব তো দিনটো ফুল ট্ৰেকিং হ'ব 6 মাহ ঘুন্টি মাৰি থাকিলে কথা নাই এক্সাৰচাইজ হৈ যাব যিয়ে নহওক আগবাঢ়ি থাকোঁ আমি বেছি জিৰাই থাকিলেওতো নহ'ব আৰু চাৰি ঠেঙা জন্তু এইমাত্ৰ এটা দেখা পালোঁ সিও আহি আছে চাৰি ঠেঙা জন্তু মই গম পোৱা নাছিলোঁ যে ইয়াতে চাৰি ঠেঙা জন্তু লম্পেন চম্পেন জোতা চিতা মাৰা ওলব যিয়ে নহওক কেনে লাগছে ফিলিং বঢ়িয়া না নো কমেণ্ট ঠিক আছে আমি কমেণ্টলৈ আগবাঢ়ি আছোঁ বন্ধুসকল আহি আৰু আমি তৃতীয়টো ৱাটাৰ ক্ৰচিং পালোঁ আৰু এই ৱাটাৰ ক্ৰচিঙত আমি শিৱ বাবাৰ এটা আমি প্ৰতিমূৰ্তি পালোঁ সেইটো আমাৰ শিৱ বাবা সেই নহওক ইয়াত বলবমৰে হেৰি তেনেকুৱাই লাগিছে ইয়াত চাকি বন্তি জ্বলাই হয় না যিয়ে নহওক সকলো আৰু আগবাঢ়ি থাকোঁ প্ৰায় আৰু বেছি নাই আৰু প্ৰায় আৰু 500 মিটাৰমান আছে আৰু সম্পূৰ্ণ জেগাটো দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আজি বতৰটো ইমান ভাল নহয়তো বেছি দৃশ্যবিলাক ইমান ভাল লগা নাই আৰু চাই লওক মা হৰেছে কেমেৰা লৈ আছে চাই লওক আৰু চাওক মই এতিয়া ক'ত আছোঁ আৰু আমাৰ মুন্না ভাইয়ে গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত হৈ আছে ইমান টপত আহিছে আৰে এনজয় কৰিব লাগে ভিউৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত যিয়ে নহওক ইয়াতে যে নেটৱৰ্কটো পাইছে বহুত ভাল লাগিছে যিহেতু নেটৱৰ্ক যে পাইছে ভাল লাগিছে
আৰু দেখাই আছোঁ আপোনালোকক 360 দেখাই আছোঁ চাওক বহুত মানুহ হৈছে বন্ধুসকল আমি এতিয়া এই নাগকাটিৰ যিটো আমাৰ টপ আছিল না যিটো আমি সেই ইমান তলৰ পৰা কষ্ট কৰি আহি ইমান টপত আহি কিনে আমি যিটো ইয়াত সৌন্দৰ্য উপভোগ কৰিলোঁ এই সৌন্দৰ্যটো চাই বিশেষকৈ ঘৰলৈ যাব মন নাযায় কিন্তু আমি এতিয়া কোনো প্লেন নোহোৱাকৈ আহিছিলোঁ কিন্তু ইয়াত নাইট কেম্পিং কৰি ইমান মজা লাগিব ইমান টপত যেতিয়া আপুনি ইয়াত আহিব না আহি কিনে যেতিয়া ৰাতি হ'ব তেতিয়া ৰাতিপুৱা 5 বজাত আপুনি আকাশ দেখিব কেনেকুৱা লাগিব আৰু বিশেষকৈ ৰাতি কেনেকুৱা লাগিব যিয়ে নহওক আপোনালোকে আহিব কাৰণ আমাৰ অসমত এনেকুৱা এটা প্লেচ যোন নাগকাটি হয় না মই অহা নাছিলোঁ বিশেষকৈ কিন্তু বহুত দেখিছোঁ কিন্তু আপোনালোকে আহক আপোনালোকে কি মিছ কৰি আছে এই বস্তুটো উপলব্ধি কৰিব পাৰিব কিন্তু ইয়াত নিশ্চয় আহিব এনেকুৱা এটা মজা লাগে একেবাৰে ইয়াৰ পৰা যেতিয়া ভিউ দেখা যায় না এই ভিডিঅ'টো মানে এনেকুৱা লাগে মই ক'ত আছোঁ ঠিক আছে নিশ্চয় আহিব বন্ধুসকল বন্ধুসকল আগতে মই ইয়াতে মানে মোৰ আলহী মোৰ বৈনী ঘৰ তো ইয়াতে আহিলোঁ আহি কেনে মই 2-3 বাৰ আহিলোঁ প্ৰত্যেকবাৰে কি হয় মানে এক হেজাৰ পৰা ওলটি যাওঁ তো প্ৰব্লেমটো এনে হৈ গৈছে না মানে কি বাৰে বাৰে আহি ওলটি যাওঁ তো ইমান যে সৌন্দৰ্য ওপৰত ইমান মনোমোহা দৃশ্য ইমান ভাল লগা মানে বেলেগে আৰু এক্সাইটিং হয় মই গম পালি মই আগতে আহিলোঁ কিন্তু গম পোৱা নাছিলোঁ তো আজি 10জনে আহিলোঁ আহি দেখাবলৈ বহুত কষ্ট হৈছে মোৰতো অৱস্থা নাই এইখান যে এনেকৈ লৈ আছোঁ না পেন ফাৰিছে এইবিলাকতো বেলেগে কথা এইবাৰ বাকৰি বস্তু পত্তা নাই তো যি নহওক ইমান ভাল লাগছে আৰু ইয়াতে নাইট কেম্প কৰা খুবেই আমাৰ ইচ্ছা কিন্তু সময় সুযোগ মিলে একদিন আহিম আমি ইয়াতে নাইট কেম্প কৰিম যদি ৰাইজৰ কোনো অসুবিধা নহয় যি কি নহওক বন্ধুসকল আজি আমি ইয়াতে যিখিনি দেখালোঁ আপোনালোকে চাই লওক কেনেকুৱা লাগিছে ক'ব আৰু এটা বিশেষ মানে কথা আমাৰ চেনেলটোৰ নামটো বিশেষ এটা অসুবিধাৰ কাৰণে চেঞ্জ কৰা হৈছে আমাৰ চেনেলটোৰ নাম আছিল লাইফ ইজ এ জাৰ্ণি এতিয়া আপোনালোকে নিশ্চয় গমেই পাইছে সৰ্ব দাস বেকপেকাৰ হৈ গ'ল আমাৰ চেনেলটোৰ নাম তো সেইটো আমাৰ কিবা এটা অসুবিধাৰ কাৰণে এনেকুৱা কৰা হ'ল তো বন্ধুসকল আপোনালোকে যে আমাৰ চেনেলত নতুন কৰি আহিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু আমাৰ আগৰ ফেমিলিখিনিতো নিশ্চয় আমাক সহায় কৰি আছে আমাক কমেণ্ট কৰি আছে আৰু আপোনালোকে কমেণ্ট কৰি আমাক জনাব আৰু আপোনালোকৰ কমেণ্টে আমাক উৎসাহ দিয়ে আৰু আপোনালোকে লাইকে আৰু আমাক উৎসাহ দিয়ে আৰু ছাবস্ক্ৰাইব কৰিলে আৰু আমাক বেছি উৎসাহ দিয়ে একদম তো ঠিক আছে তো ঠিক আছে জানুৱাৰীত লগ পাই আছোঁ ধামাকাটাৰ ভিডিঅ' একদম ফাটাফাটি ভিডিঅ' এনেকুৱা জাগাত লৈ যাম না নিউ ইয়াৰত ফাটাফাটি ভিডিঅ' আমি আপোনালোকক জানুৱাৰী 2 তাৰিখ কোনো দূৰত যাব নালাগে ওচৰতে এনেকুৱা ভিডিঅ' বনাম আপোনালোকে ক'ব আৰু ঠিক আছে এইটো আমি যাম বুলি কয় আপোনালোকে ডাইৰেক্ট ক'ব আমি ইয়াতে যাম তো ঠিক আছে সময় বহুত হৈ গ'ল ঠিক আছে আজিলৈ ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ যাব মন নাযায় বিশেষকৈ কিন্তু যাব লাগিব ইয়াৰ পৰা আৰু 2 ঘণ্টা আমি আৰু নামনিত যাব লাগিব নামনিত যাওঁতে বেছি ৰিস্ক বন্ধুসকল বিদায় মাগিছোঁ বেয়া চেয়া নাপাব আৰু আমি বহুত দিন পাছত ব্লগ বনালোঁ তথাপিও আপোনালোকৰ সহায় সহযোগ পাই বহুত ভাল লাগছে আৰু বহুতে কৈও আছে ইমান দিন হ'ল আজি কিয় ভিডিঅ' বনাই সেই আমি সাংসদে আজি অকস্মাত ভিডিঅ' বনাই দিলোঁ আমাৰ নাগকাটিটো আমাৰ পপুলাৰ প্লেচ হয় নিশ্চয় এবাৰ আহিব ঠিক আছে বন্ধুসকল বাই বাই আৰু বিশেষ কৰি এই ডিচেম্বৰ আহিবই আৰু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব সেইটোতো লাগে সেইটোতো ক'ব নালাগে এই বন্ধুসকল ঠিক আছে বাই বাই তো বাই বাই দিলে ময়ো বাই বাই দিওঁ আৰু না কি কোৱা ঘৰত যাওঁ চাওকচোন কিমান টপ তো কি ক'ম আৰু এই চাহ এই থিয়া ইফালেদি এইবাৰ যাব লাগিব তো বন্ধুসকল বাই বাই আৰু মই কেমেৰা ধৰি যাব নোৱাৰিম চাই লওক তো বাই বাই